গুড মৰ্ণিং এভৰিৱান। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নেক্সট ডে ৰাতিপুৱা এতিয়া গা পা ধুই ল'লোঁ আমি দুজনে। ওলালে, মই কাপোৰটোৱে পিন্ধিছোঁ, বাকী ওলাবলৈ আছে। আৰু এতিয়া ব্ৰেকফাষ্ট আহি গৈছে, খাই আছে, ময়ো এতিয়া খাম আৰু খাই লৈ ওলাই যাম। ইয়াতে কি ক'ত ক'ত যাওঁ সেইটো দেখুৱাই থাকিম। প্ৰথমে আমি লেকলৈকে যাম ন, হাফলং। প্ৰথমে আমি হাফলং লেকলৈকে যাম, তাৰপাছত ক'ত ক'ত যাওঁ সেইটো দেখুৱাই থাকিম। কিন্তু আমি আজি ৰাতি ইয়াতে ষ্টে নকৰোঁ, ৰাতি আমি উমৰাংচুত থাকিম। তো উমৰাংচুলৈকেও যাম, যাই পেলাই তাতে যি আছে সেইটো আজি চাব পাৰোঁ নে কালি চাব পাৰোঁ, কোনটো ঠাই কেতিয়া চাব পাৰোঁ সেইটো ঠিক হোৱা নাই, গৈ পাইহে গম পাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া চাহ খাই লওঁ। চাহ আৰু পৰঠা অৰ্ডাৰ দিছিলোঁ, তো চাহ খাই পিনি ওলাই মেলি আপোনালোকৰ লগ পাই আছোঁ। দিনত এনেকুৱা আৰু এইখিনি। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ লেকলৈকে, হাফলং লেকলৈকে। আমি লেকলৈকে গৈ আছোঁ। লেকটো বেছি দূৰ নহয়, পায়ে যাম আমি এতিয়া। কিন্তু ৰ'দটো বাপৰে কি ৰ'দ দিছে। লেক অলপমান আছে আৰু বেছি নাই, 2 মিনিট। একেবাৰে ওচৰত, মানে খোজকাঢ়িও আমি লজৰ পৰা আহিব পাৰিলোঁ হয়, সেনেকুৱা বেছি ডিষ্টেঞ্চত নাই। এইটো লেকটো, এইফালে এইখন হেংগিং ব্ৰিজ। কিন্তু লেকটোত বৰ্তমান পানী নাই, কাৰণ কিবা কনষ্ট্ৰাকশ্যন হৈ আছে কাৰণে গোটেই পানী শুকুৱাইছে। আৰু এইখন হৈছে পাৰ্ক। ইয়াৰে ভিতৰত আছে খেলা বস্তুবিলাক আছে, আৰু ডাঙৰেও যাব পাৰে। এই গছৰ ওপৰত এনেকৈ ৰছীৰে যাব পৰা সেইটো আছে ন, এই পানী থাকিলে বৰ ধুনীয়া লাগিল হয়। আমি ভিডিঅ'ত এনে চাইছিলোঁ, লেকটোত ধুনীয়া লাগিছিল, কিন্তু এতিয়া চব শুকন শুকন টাইপ হৈ গৈছে। লেকটো কিন্তু ডাঙৰ আছিলে বহুত ন। আমি এতিয়া ইয়াৰ লেকৰ পৰা ওলাই দিলোঁ, আৰু এইখন পাৰ্কখন, কিন্তু ইয়াতে আমি নোসোমাওঁ, কাৰণ ইয়াতে সোমালে আৰু বহুতখিনি সময় এনেকৈ গুচি যাব। আমি যিহেতু উমৰাংচুলৈকে যাম, এইটো কাৰণে উমৰাংচু যোৱাৰ আগতে ইয়াৰ পৰা জাতিংগা একেবাৰে ওচৰত, বেছি দূৰ নালাগে, তো তালৈকে আমি যাওঁ। লেকটোৰ এইখিনি দেখাত খুবেই ধুনীয়া, এইখন পাৰ্কখন, এইটো লেকখন। কিন্তু লেকটোৰ পানীটো যদি থাকিলে হয় বহুত ধুনীয়া লাগিল হয়। কিন্তু এবছৰ আগৰ যিমান ভিডিঅ' চাইছিলোঁ, তাতেতো পানী আছিলে কাৰণ ধুনীয়া লগা হৈ আছিলে। কিন্তু এতিয়া কি কনষ্ট্ৰাকশ্যন কৰিছে সেইটো নাজানো বাৰু। আৰু এইটো এটা চাৰ্চ হয় ইয়াতে নোসোমাওঁ বাৰু। এইটো মেইন ৰোড। In 627. In 50 meters, at the roundabout, take the second exit and stay on National Highway 627. ধুনীয়া এইখিনি, কিন্তু ঠাইখিনি খুব ধুনীয়া, দেখিবলৈ পুৰা শ্বিলং যেনে লাগিছে। ফুৰিব লাগিব।
পাহাৰখিনি কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া চিধা চিধি গৈ থাকিব লাগিব। জাতিংগা অলপ আগত আছে, পায়ে যাম আৰু। কালি আমি সেইটো চাইডে আহিছোঁ। পাহাৰখনৰ ভিউটো চাইছোঁ কি ধুনীয়া। দোকানবিলাক খোলা নাই, হয়তো চান্দে কাৰণে হ'ব পাৰে। কি ধুনীয়া লাগিছে। Take the next right toward Juttinga Village Road, then sharp right onto Juttinga Village Road. এইটো এনেকে যোৱা আৰু এইফালে এনেকে ওপৰত। বা গাড়ী যাব জানো? ইমান ওখ ৰাস্তা। U-turn, then turn right. ৰাস্তাটো বহুত ওখ হয়, কিন্তু বহুত ধুনীয়া ন? ৰাস্তা বহুত অকণমানি ৰাস্তা, এখন গাড়ী সমানে। গাড়ীখন যিখিনি, ৰাস্তাটো সেইখিনিয়ে। আমি এই ৰাস্তাটোৰে আহি আছিলোঁহে, গুগল মেপে দেখুৱাইছিলে সৰু ৰাস্তাটো, মাজতে এতিয়া ঘূৰিব লগা হৈ গ'ল। কিবাকে অকণমান ঘূৰা জেগা পালোঁ, গাড়ী নহ'লে নুঘূৰে, ইমান সৰু। কাৰণ গুগল মেপে মানে ভিতৰ ৰাস্তা এটা দেখাই দিছে। চিধা চিধি আমি ৰাস্তাটোৰে গৈ থাকিলে পায়ে গ'লোঁ হয়। ইয়াৰ পৰা আমি ঘূৰিলোঁ এওঁ সুধি ফালে, কিবাকে অকণমান জেগা আমি পালোঁ ন গাড়ীখন ঘূৰোৱা। নহ'লে গাড়ীখন ঘূৰোৱা জেগাই নাই, মানে গাড়ীখন যিমান ৰাস্তাটো সিমানেই। মই উঠোতেই ভাবিছিলোঁ ইমান সৰু এটা ৰাস্তা কেনেকৈ এইটোৰে যাব, কিন্তু ৰাস্তাটো খুব ধুনীয়া দেই, সেইটো ক'ব লাগিব। ইমান ধুনীয়া, কেমেৰাত কিমান ধুনীয়া দেখিছে মই নাজানো, কিন্তু চকুৰে বহুত ধুনীয়া। ইমান ধুনীয়া গছ চছ আছে, ফুল ফুলি আছে, ইমান মেইনটেইন কৰি ৰাখিছে ন, বহুত ধুনীয়া লাগিছে। চাওকচোন, আপোনালোকেও চাওক, কেমেৰাৰেই চাওক, কিন্তু চকুৰেতো আৰু ধুনীয়া। ভুল ৰাস্তা আনিলেও কিন্তু ধুনীয়া ৰাস্তা আনিছে। Take the next right toward. আমি এনেকৈ এইফালেৰে আহিছিলোঁ ন, আমি এনেকৈ চিধাৰে গ'লেই হ'ল হয়। আমি ওখ ৰাস্তাটো এনেকৈ উঠি দিলোঁ, চিধা আহি আছোঁ। অকণমান আছে আৰু এই চিধা চিধি ৰাস্তাটোৰে। গুগল মেপ যদি আপুনি মাৰে কনফিউজ হ'বই, মানে ইমান অকোৱা বকোৱা ৰাস্তা দেখায়। আৰু গুগল মেপে যিমানবাৰ মানে প্ৰব্লেম কৰায়, এই সৰু সৰু ৰাস্তাবিলাকতে ভৰাই দিয়ে ন। এইটো মানে গুগল মেপৰ প্ৰব্লেম আছে। এই পায়ে গ'লোঁ আমি, অকণমান ঠাই আছে। এইখন বৰ্ড মাৰা আছে, গাড়ীখন থৈ আহিলোঁ, এইফালে গৈ আছোঁ। এইখন বৰ্ডখন হয়। ইয়াত এইখন ৰেষ্টুৰেণ্ট চাগে ন, এখন কেফে আছে। এইটো মানে এইফালে খোজকাঢ়ি আহিব পাৰে, এইটো চিৰি। আৰু এইফালে আহি গৈছোঁ।
আমি ইয়াতে কেফেখনৰ ইয়াতে আহি গ'লোঁ কাৰণ বেলেগ পইণ্ট দেখাই নাই ক'ত থিয় হৈ চাম ভিউ পইণ্টটো চাগে ইয়াৰ পৰাই চাই নেকি ধুনীয়া কিন্তু ভিউ পইণ্টটো ধুনীয়া লাগিছে ন খুব ধুনীয়া এইখিনিয়ে চাগে ভিউ পইণ্ট ইয়াৰ পৰাই চাই পাহাৰখন চাওকচোন বাৰু ইমান ধুনীয়া কিন্তু এইখন হৈছে জাতিংগা গাঁও এইটোৱে হৈছে জাতিংগাৰ ভিউ পইণ্ট আৰু ইয়াৰ পৰা এনেকৈ ধুনীয়াকৈ দেখা পায় ইয়াৰে এইখন জাতিংগা গাঁও হয় জাতিংগাটো সকলোৱে জানেই চাগে মানে চৰাই আত্মহত্যা কৰা ঠাই বুলি মানে বিখ্যাত কিন্তু একচুৱেলি এইটো চৰাই আত্মহত্যা কৰা ঠাই নহয় গুগলত মই চোৱা মতে ইয়াতে মানে ইয়াৰে মানুহবিলাকেহে মানে চৰাইক মানে গধূলি টাইমত চৰাইবিলাকক মানে চৰাইবিলাক ওপৰত উৰি থাকেতো তেওঁলোকে ভাবিছিলে কিবা ইয়াতে আত্মা আহে বুলি মানে চৰাই ওপৰৰ পৰা আত্মাবিলাক আহি যায় তেনেকুৱা এটা মানে তেওঁলোকে অশিক্ষিত আছিল কাৰণে সেইটো ভাবিছিলে তাৰ কাৰণে ইয়াতে মানুহবিলাকে বাঁহত জুই লগাই ফালে গধূলি টাইমত ৰখি থাকে তেতিয়া চৰাইবিলাকে কনফিউজ হৈ যায় ইমান আন্ধাৰত য'ত পোহৰ দেখে তাতেতো আহিবই পোহৰ দেখি আহোঁতে তেতিয়া চৰাইবিলাকক মানে মাৰি পেলোৱা হয় সেইটোৰ কাৰণে মানে মানুহে গম পোৱা নাছিলে এই কথাটো এইটো গুগলত লিখা আছে তো এইটো ৰিচাৰ্চ কৰোঁতে গম পোৱা গৈছে কিন্তু সকলোৱে ভাবিছিলে ইয়াতে চৰাই আত্মহত্যা কৰে একচুৱেলি চৰাই আত্মহত্যা নকৰে ইয়াৰে মানুহখিনিয়েহে আগতে মাৰিছিলে কিন্তু এতিয়া এইবিলাক কমি গৈছে এতিয়া নাই এইটো যেতিয়াৰ পৰা গম পোৱা গৈছে তেতিয়াৰ পৰা এইবিলাক বহুতখিনি কমি গৈছে কিন্তু ঠাইটো এনেকুৱা চৰাই আত্মহত্যা কৰা ঠাই হিচাপে পৰিচিত হৈ থাকিল আৰু কিন্তু যি নহওক ঠাইটো খুব ধুনীয়া হয় কেনেকুৱা লাগিছে তোমাৰ কিন্তু ৰ'দ ইমান বহুত চকু মেলিব নোৱাৰি ইয়াৰে হাফলঙলৈকে যোনে প্ৰকৃতি প্ৰেমী হয় ন তেওঁলোকৰ কাৰণে বেষ্ট ঠাই হ'ব মই ভাবোঁ কাৰণ প্ৰাকৃতিকভাৱে ইমান ধুনীয়া মানে মই কালিৰ পৰা বহুত জাক জমকতা দেখা নাই ইয়াতে বহুত নিৰল নিস্তব্ধ বহুত ধুনীয়া কালিৰ পৰা মই ইয়াতে ৰাস্তা চাইছোঁ ভিউ চাইছোঁ যিমান যি চাইছোঁ মানে ইমান ভাল লাগিছে মন মোহিনীয়ে মানে প্ৰাকৃতিকভাৱে বহুতেই সৌন্দৰ্য আছে ইয়াতে যদি ইয়াতে টুৰিষ্টৰ কাৰণে মানে টুৰিষ্টবিলাকৰ কাৰণে অকণমান যদি ঠাইবিলাক অকণমান ডেভেলপ কৰি দিয়ে বহুত মানুহ ইয়াতে আহিব পাৰিব মোৰ পাৰ্চনেলি খুব ভাল লাগিছে আৰু যদি কোনোবা এনেকৈ আহিব বিচাৰে তো আহিব পাৰে বহুত ধুনীয়া ঠাই প্ৰাকৃতিকভাৱে ধুনীয়া ঠাই ইয়াৰে চব নাজাৰা কিমান কি চাব চবেই ধুনীয়া এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট উমৰাংচু যাম ন ইয়াৰ পৰা আমি ডাইৰেক্ট উমৰাংচু যাম উমৰাংচুৰ পৰা উমৰাংচুৰ তাতে ঠাইবিলাক চাম আজি কি কি চাব পাৰোঁ সেইটো চাই ল'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে জাতিংগাৰ পৰা ওলালোঁ ওলোটাকে এতিয়া জাতিংগাৰ পৰা আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো ৰাস্তাৰে ওলোটাকে আহি পিনি এতিয়া যাব লাগিব উমৰাংচু মেপততো তেনেকুৱাই দেখুৱাই আছে আমি এতিয়া উমৰাংচুলৈকে গৈ আছোঁ